আজি ভিডিওটো আৰম্ভ কৰি পোনপ্ৰথমে মুৰ্গী আজি মানে চিকেন মাইটাং আমি মানে আজি চেফ ডাঙ্গাবালা ৰেচিপি হ'ব বম ৰেচিপি চেফ ডাঙ্গাবালা এৰ ফুফখান চাবি নেকি ফুফখান চাইছোঁ ইয়াৰ সেই বাহিৰটো বাদ দিলোঁ বাৰু আজি চেফ ডাঙ্গাবালা ৰেচিপি হ'ব আজি ৰেচিপিটোৰ নাম হ'ব চিকেন মাইটাং ফাইনেলি গাইছ মানে মুৰ্গী এতিয়া মাৰা খতম মুৰ্গী মৰিল আমাৰ খালাৰ লোকেশ্যনটো মানে চেঞ্জ হৈ গ'ল গম পাইছেনে আপোনালোকে তাৰপিছত যিয়ে নহওক মুৰ্গী মাৰা খতম বাচি আহিছিল তাৰপিছত জুবিন কি হ'ব মানে কি আৰু এটাই হাতত জোৰ আছে না এনেকৈ 23 চাৰি গাইছ 23 গাইছ মানে ফাইনেলি কলপাত লাগে আৰু এখন গাইছ কলপাত চাকছে বঢ়িয়া কলপাত কঙত দি কাটি তো গাইছ কলপাত দিলে কাটি আৰু কলপাত খানিতে লৈ মানে আমি লৈ যাই আছোঁ গাইছ আৰু গাইছ মানে বম খানা বুলি ক'ব লাগিব কঙতে ধোৱা কথা আছিল কিন্তু লোকেশ্যনটো চেঞ্জ হৈ গ'লে তাত টিকলা ঠাইতো মাংস মানে ব্ৰইলাৰ চাফা কৰা হৈ গ'ল আৰু ভিডিঅ' আহি গ'ল টাইম টেবুল নুবুজো চলি আহি গাইছ এই খোজকাঢ়ি চলি চিখৰ খাই হৃদয় বেটাডাল ডাইলগ এটা লাগে বেটালদার ডাইলগ হ্যাঁ সেরি এটা কব বেটালদার ও সেরি বেটালদার সেরি এটা কব জুবিনে তুমি ভাল পালে মই ভাল পাই থাকিম গাইছ তুমি ভাল পাই থাকিলে মই ভাল পাই থাকিম তুমি ভাল পালে মই ভাল পাই থাকিম যিদিনাখনাই তুমি মোক ব্ৰেকআপ দিবা তোমাৰ বাৰান্দাত যে হাগিম সেই ঘূৰে মই তোমাক কি মজা পাৰিম সেয়াৰ ফাইনেলি আমি অকণ তাত দোকান আহি পাই গ'লোঁ বজাৰখানি ইয়াতে কৰি লৈ কিনে দোকান এখন অকণ তাত দোকান আপোনালোকে জানে আৰু পেষ্ট লৈ লওঁ পলিচিঙত ভৰাইছে কংকনে বাচি মানে ভাল চাই ল'বি বম্বু মাৰিলে 1 কেজি হ'বনে 5টাত 1 কেজি মানে কি পেষ্ট গীতে আপোনাৰ ঘণ্টা কান্দা আছে বাছৰ পেষ্ট ডাঙৰ আছে বাচি লওঁ 1/2 কেজি মানে এই বজাৰখানি কৰা হৈ গ'ল আৰু অকণ তাক দোকানত বাই দি কিনে আৰু সৰুদা বাই তোৰ কঙনে বজাৰখানি লৈ মই ছেকেণ্ড চলাই আছোঁ ৰ'ব ফাইনেলি আমাৰ বজাৰখানি কৰা হৈ গ'ল আৰু থাকটো জ্বলাই মই আগত দেখা নাই মানে বজাৰখানি কৰা হৈ গ'ল নে আমাৰ সেই কংকন ক'তে হৈ গ'ল তো এই গাইছ পল্লু এই মাত্ৰ তো যাই আছোঁ এইবাৰ মানে খাম মানে ব্ৰইলাৰ জুবিন কি দানা ওলাইছি হা দানা ওলাই গৈছে মানুহ ঠেং চেং গোটাই খাম তাকে কৈ আছোঁ আমি কপিৰেট লাগিব কপিৰেট অফাৰ হৈ গ'ল দিয়ক আলু পেষ্ট কুটা মানে কি ক'ম আৰু এই পেষ্ট এটা টাইমত পেষ্ট মানে ৰজা আছিল খানাত পেষ্ট এইটো যোন এতিয়া ৰজা নহয় এতিয়া কি ৰজা জানে মিছি তেল কান্দি দে গাইছ কি কয় কান্দি দে সেই গাইছ কান্দি দে কাঞ্চি দে চাওঁ ৰছো ই কাটছি ৰছো কাঞ্চি নেকি কান্দা হেনে এই খানা নাখায় আমাৰ লগত এনেই মৰবে আছে মাংস কম হ'ল আৰু এটা ব্ৰইলাৰ লৈ আহিলোঁ দিয়ক কাৰণ তো ব্ৰইলাৰ মেইন আৰু এটা ব্ৰইলাৰ লৈ আহিলোঁ মছলাৰ এই তেল ৰেডি এটা মোবাইল নহয় আৰু এই মছলা হৃদয় বটি আছে 7টা চলি নাৰী ভুটি আৰু এই মাংস আলু বেছ 3টা ব্ৰইলাৰ 7টা চলি কেনে হ'ব কমেণ্ট হৃদয় খানাটো মানে 7টা চলি মাত্ৰ কেইটা ব্ৰইলাৰ 3টা ব্ৰইলাৰ 3 খানাটো কেনে হ'ব বেয়া দিম মই গম পাইছে নেকি কি বস্তু যদি গম পোৱা নাই চাওক মাংস নান্ধাওঁতে জুবিনে মানে মছলা চছলা দি দেখোন উৎপাত জুবিন এইটো কি খানা ৰান্ধিবি চেফ ডাঙ্গাবালা ৰেচিপি বুলি কয় চেফ ডাঙ্গাবালা ৰেচিপি তুমি গাই চাওক মানে মাংস ৰান্ধাই নাই মছলা চছলা ঢালি ল'লা মই বুজি নাপালোঁ আলু কিন্তু হালিলে হৈছে যিয়ে নহওক মাংস চাংস কাটাগিলে চাফা কৰক আলু ঢালি দিলে মানে কেৰাহীত নেদাওঁতে মছলা দিলে কি কাৰবাৰ ৰংগুৰা ৰংগুৰা তো গাইজ মানে ফাইনেলি চব মছলা আলু চালু ব্ৰইলাৰ ঠেঙে চেঙে গোটাই আমি সানি ল'লোঁ কাৰণতো যিহেতু ৰেচিপিটো আমাৰ হ'বলৈ যাই আছে বেতাল চিকেন তান্দুৰি চেফ ডাঙ্গাবালা ৰেচিপি মানে সেই কৰিছোঁ তো গাইজ চব সানি ল'লাক জুবিনে আৰু সানি লৈ আমি ডাইৰেক্ট এবাৰ কেৰাহীত মাংস বহে আপোনালোকক ডাইৰেক্ট এবাৰ খানাত মানে খাবাৰ টাইমত লগ পাম তো বাই এতিয়ালৈ তো ৰ'ব খানাটো মানে ৰান্ধি কৰিছে জানেনে ডাইৰেক্ট ৰান্ধনি ঘৰৰ পৰা তো মানে তো একদিনীয়াকৈ মানে এতে ৰান্ধি আছে খানা জুবিন কে নাই Life is better when you are smiling. This is এটা চায়েৰী লাগে আমাক চায়েৰী এটা তুমি ভাল পালে মই ভাল পাই থাকিম সেইটো কৈছোঁ বেলেগ এটা তুমি যোৱা আগে
কইব ধৰিছে দিহাঙৰ গৰা অঁ বাবা বাবা এইটো কমাই ধৰলে কইব ধৰিছে দিহাঙৰ গৰা বাহ 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 তেতলে কৈছে হাইজা খৰছে মুকলি মিছে কিয় ধৰা এইবাৰ হিৰ' চেয়াৰে ক'ব মই যাম আগে আগে অঁ তুমি যাবা পাছে পাছে মই যাম আগে আগে অঁ তুমি যাবা পিছে পিছে ফোনটো ৰাখা মই না আমাৰ এই গুগল গুগল চলিব আছে মানে কি আৰু কোনে ক'বা চেয়াৰী আজি গৰুৰ কটিত খোপাৰ সিমাজি এইটো মানে অলপ ফাল্টু ফাল্টুকৈ বনাইছোঁ বেয়া নাপাব আপোনালোকে এনেকুৱা ভিডিঅ' মই আজিলৈ আপলোড কৰা নাছিলোঁ আৰু মই এটা বস্তু চালোঁ যে ভিডিঅ'টো যদি অলপ ফাল্টু নহয় ভিডিঅ'টো মানে চাই ভাল নাপায় তো অলপ ফাল্টু বাৰু ৰাখিম তো ভিডিঅ'টো যদি চাই ভাল লাগে লাইক শ্বেয়াৰ আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আগলৈকে ভাল ভাল ভিডিঅ' পাই থাকিব তো এতিয়া ভিডিঅ'টো মানে কি বেলেগ খানা দেখুৱাই নাথাকোঁ দিয়ক আৰু ডাইৰেক্ট খানাত মানে লগ পাম এতিয়া বাই বাই গাইছ মানে মনে মনে ঠেং পিচ লৈ কিনে মই দাউৰ ঠেং ঠেং একো চাক বেয়া 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 কে লাগছি নাপায় নহয় ডাঙৰ ডাঙৰ বেছি চাইছি হে ইমান কষ্ট কৰছো কেংগে খাবা নেকি কাং 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 মজা ভাত দিছে কংকনে আৰু খানা মানে ৰেডি আৰু চবেই মোবাইল মেইন গাইছে আৰু ছাৰপ্ৰাইজটো আছিল আচাৰ তো ছাৰপ্ৰাইজটো আচাৰখিনি হৈ গ'ল আমাৰ তো এতিয়া পূৰা একফালৰ পৰা ভাত দি যাই আছে কংকনে তো চলা তলা খোল খাই লৈছি কিয় দেখোন গৰম আৰু চলাটো লেতেৰা আছে আৰু বগা চলা না কিমান গৰম তামান গৰম নেকি আচাৰটো দিব পাৰিবানে তুমি পাৰিবা ৰ'বাচোন ৰ'বা আচাৰটো মই মোৰ অলপ বেছিকৈ লৈ লওঁ ৰ'ব ইহঁতক নকওঁকৈ বাকী ইয়াতে বিলাই দিব ভাই বিলাই দিব আৰু মোক ভাত দি দিলে এয়া কি ভাত দিব নাজানা নেকি তুমি গাইছ ভাত আমাৰ মেইন বস্তুটো আহাই নাই ৰ'ব কি আনাই কি আনা কৈছোঁ একবাৰ তিনটে বইলাৰ মাংস আৰু নহয় বেতল ষ্টাইলত কওঁ মাটাং আহিছে আৰু বাবা লো অজুবিন ভাল কম আচাৰটো দিছোঁ তো গাইজ ফাইনেলি এয়া মোৰ পাতত আহি মাংস পৰিব অলপ পিছতে তো এয়া মাংস আহি গ'ল আহা মাংস তামান হে গাইজ তামান জুবিন আলু দিবি আলু মেইন ফটো মোলে থম না আমাৰ লগত আৰু এটা বেলেগ প্ৰাণী আছে মানে আমাৰ ডগি মেন মাৰিবে কি মাৰ আলু পিচ মেইন থেংক ইউ আৰু জুবিন তাত লৈ লওক জুবিনে বাৰু পিঁয়াজ দি খান্দি ভাল কৰোঁ খান জুবিনে অলপ বেছিকৈ মাংস লওক পেষ্ট নাপা গৰম হৈছে ভিডিঅ'টো শেষ কৰোঁ তো গাইজ আজি ভিডিঅ'টো এইখিনি আছিল যদি এই ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰক কমেণ্ট কৰক শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি দিয়ক তো গাইজ বাই বাই জয় আই অসম। চেয়াৰী এটা লাগে লাষ্ট চেয়াৰী ভাই চেয়াৰী মেইন এটা চেয়াৰী জুবিন এটা চেয়াৰী মাংসক লৈ মই শ্বেয়াৰ নকৰোঁ চায়াৰী মাংস হ'ব পাৰে কম দামী সেই বুলি আমি কম দামী নহয় তামান হাঁচো